নমস্কাৰ বহুদিনৰ বিৰতিৰ মূৰত আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে যিটো টপিক মোৰ থাম্বনেইলত দেখা পাইছে আচলতে সেই টপিকটোৰ ওপৰত মই কেইবাদিনৰ আগতে মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ প্ৰায় 10 দিনমানৰ আগতেই মই ভিডিঅ' এটা বনাব লাগিছিল আৰু বনাম বুলি ভাবি আছিলোঁ, কিন্তু বিভিন্ন কাৰণত ভিডিঅ'টো মই বনাব নোৱাৰিলোঁ। আৰু আপোনালোকক যদিও প্ৰতিশ্ৰুতি দিছিলোঁ সোনকালে ভাল ভাল ভিডিঅ' দিম বুলি কেমেৰাটো লৈ, কিন্তু কিছুমান এনেকুৱা প্ৰব্লেম আহি গ'ল যে মই ভিডিঅ' বনাব নোৱাৰিলোঁ। অলপ দিন মেণ্টেলি প্ৰিপেয়াৰ নাছিলোঁ আৰু যিটো ছিকিম যোৱা কথা আছিল সেইটো ফণীয়ে ৰখাই দিলে, কি কৰিব যাব নোৱাৰিলোঁ। গতিকে সেইটোও দুখ লাগি আছে। আৰু যে কি নহওক দেৰিকৈ হ'লেও এই ভিডিঅ'টো মই বনোৱাৰ কাৰণ হ'ল কালি মই এঠাইত এক্সামৰ যি ৰিজাল্ট SSC ৰিজাল্ট ল'বলৈ গৈছিলোঁ। বহুত ভিতৰুৱা জেগা, বহুত ভাল ৰিজাল্ট কৰিছে, কিন্তু তথাপিতো ষ্টুডেণ্টকেইটাই মানে নিজে এটি ডিচাইড কৰিব পৰা নাই যে সিহঁতে কি পঢ়িব, ছায়েন্স পঢ়িব নে কমাৰ্চ পঢ়িব নে আৰ্টছ পঢ়িব। আৰু কিছুমানৰ ক্ষেত্ৰত এনেকুৱা হৈছে মানে ৰিজাল্টবিলাক যেনেকৈ ভাবিছিলে তেনেকুৱা ধৰণৰ হোৱা নাই, আনএক্সপেক্টেডলি কিবা এটা বেলেগ ধৰণৰ ৰিজাল্ট হৈ গৈছে। গতিকে এতিয়া কি ডিচাইড কৰিব? আৰু মই কোনো ডাঙৰ মানুহ নহয় এইবিলাক কথা আপোনালোকক ডিচাইড কৰি দিবলৈ, কিন্তু কেনেধৰণে ডিচাইড কৰিব পাৰিব সেইটোৰ বিষয়ে দুটামান কথা মই ক'বলৈ লৈছোঁ মাত্ৰ। আৰু 1.5 বছৰমানৰ পৰা পঢ়া শুনাৰ লগতে জড়িত হৈ আছোঁ, পঢ়োৱাৰ লগত জড়িত হৈ আছোঁ। এইটো মোৰ এটা কোচিং চেণ্টাৰ, ইয়াতে মই 9-10ৰ মেথছ ছায়েন্স পঢ়াওঁ আৰু মোৰ চেণ্টাৰৰ ৰিজাল্ট এবাৰ ভালেই আৰু জুনিয়ৰ কলেজ এখনৰ লগতো জড়িত হৈ আছোঁ। গতিকে সেইখিনিয়ে নিজেই পঢ়া শুনাৰ দিনৰ পৰা আৰম্ভ কৰি কিছুমান এক্সপিৰিয়েঞ্চৰ পৰা কিছুমান কথা লক্ষ্য কৰি কেইটামান মাত্ৰ মোৰ ফালৰ পৰা ক'বলৈ যত্ন কৰিছোঁ। প্ৰথম কথাটো হ'ল কি, মানে ষ্টুডেণ্ট এজনৰ এটা প্ৰথম কথা হ'ল গ'ল এটা থাকিব লাগিব। গ'ল মানে সেইটো নহয় আমাক যিটো সৰুতে মা দেউতাই বা আমাৰ যিসকল ওচৰ পাজৰৰ মানুহ থাকে বা অঙহী বঙহী কোনোবাই যেতিয়া সোধে কি হ'বা, আমি যে কওঁ ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, সেইটো আচলতে নহয়। তেতিয়া ভালকৈ বুজি পোৱা নাযায় কথাবিলাক আৰু যিকোনো ধৰণৰ কিবা এটা আমাৰ যিটো ভাল লাগে আমি কৈ দিওঁ, কিন্তু পাছলৈ যেতিয়া লাইফটোক লাহে লাহে বুজা যায় তেতিয়া আমাৰ এই গ'লটো চেঞ্জ হৈ যায় এটা টাইমত গৈ। গতিকে মেট্ৰিকৰ দেওনাখন পাৰ হোৱাৰ পিছত অন্ততঃ এটা ষ্টুডেণ্টে ভাবিব পৰা হয় যে সি কি বিচাৰে। গ'ল মানে এইটো নহয় কিবা এটা চাকৰি কৰিম বা কি কৰি খাম, সেইটো আচলতে গ'ল নহয়। গ'লটো আল্টিমেটলি আমি লাইফটোৰ পৰা কি বিচাৰোঁ সেইটো হ'ল গ'ল। গ'ল হ'ব পাৰে ফাইনেন্সিয়েল ফ্ৰীডম, টাইম ফ্ৰীডম, বা আপোনাৰ এনেকুৱা হ'ব পাৰে যে কিবা সামাজিক স্বীকৃতি, এইবিলাকো হ'ব পাৰে গ'ল। আৰু সেই গ'লটোলৈ আমি যাবলৈ যিবিলাক ৰাস্তা ব্যৱহাৰ কৰোঁ তাতে পৰে চাকৰি বা আমি কি কৰি খাম, সেইবিলাক তাৰ মাজত পৰিব। এতিয়া ফাইনেন্সিয়েল ফ্ৰীডমটো কি বস্তু? আমি যিবিলাক মধ্যবিত্ত মানুহ, যিবিলাক লোৱাৰ মধ্যবিত্ত, মই নিজৰ কথাই কওঁ, আমি যেতিয়া অনলাইন কিবা এটা বস্তু কিনিবলৈ বিচাৰোঁ, সাধাৰণ এটা এক্সাম্পল মই দিছোঁ, যদি আমি অনলাইন কিবা এটা বস্তু কিনিবলৈ বিচাৰোঁ, কিবা এটা ব্ৰেণ্ডেড বস্তু, আমাৰ পচন্দ হয় বেলেগ কিবা এটা আৰু আমি লাষ্টত গৈ কিনো সস্তীয়া কিবা এটা, দামটোৰ লগত আমি কম্প্ৰমাইজ কৰিবলগীয়া হয়। যেতিয়া মানুহৰ ফাইনেন্সিয়েল ফ্ৰীডম বোলা বস্তুটো থাকে তেতিয়া সেই কম্প্ৰমাইজটোৰ পৰা দূৰত থাকিবলগীয়া হয়। সেই বস্তুটো এটা এচিভমেণ্ট লাইফৰ। গতিকে তেনেকুৱা এটা গ'ল কাৰোবাৰ থাকিব পাৰে, বা কিবা এটা সামাজিক স্বীকৃতি বিচাৰে, কোনোবা প্ৰেছিডেণ্টো হ'ব বিচাৰিব পাৰে, ইণ্ডিয়া বিচাৰিব পাৰে, আমাৰ মাজৰে, আমাৰ ষ্টুডেণ্টৰ মাজৰে বা আমাৰ মাজৰেতো কোনোবা হৈ আছে। গতিকে কাৰোবাৰ তেনেকুৱা লক্ষ্যও থাকিব পাৰে। গতিকে লক্ষ্যটোৰ ওপৰত ডিপেণ্ড কৰিব তেওঁ কি পঢ়িব। প্ৰথম কথা হ'ল সেইটো। আৰু এতিয়া আৰ্টছত পঢ়িব নে ছায়েন্সত পঢ়িব? প্ৰথম কথা, যদি ষ্টুডেণ্টজন নিজে যথেষ্ট ইণ্টেলিজেণ্ট হয়, আজিকালি যিহেতু ষ্টুডেণ্টবিলাক বহুত ইণ্টেলিজেণ্ট, ইণ্টাৰনেট চবৰ হাতে আছে, বহুতৰ হাতে মোবাইল পাইছেই, 10ত থাকোঁতেই মোবাইল থাকেই, 9-10ৰ পৰাই। গতিকে বহুতে বহুত কথা জানে, কি পঢ়িলে কি হ'ব পাৰিব, ছায়েন্সত পঢ়িলে কি কি লাইন আছে, বা আৰ্টছত পঢ়িলে, কমাৰ্চত পঢ়িলে কি কি লাইন আছে, বহুতে জানে। গতিকে তেওঁলোকে যদি নিজে ডিটাৰমাইন হয় ষ্টুডেণ্টজনে, তেতিয়াহ'লেতো বহুত ভাল কথা। প্ৰথম অপশ্যনটো নিজে যদি ডিটাৰমাইন হয়, নিজে তেতিয়াহ'লে সেই ছাবজেক্টটো লোৱাটোৱে যথেষ্ট ভাল। আৰু ছেকেণ্ড কথা হ'ল কিছুমান গাৰ্জেনটো বহুত বেছি কনচিয়াছ, গাৰ্জেণ্টে জানে, গতিকে সেই ক্ষেত্ৰত গাৰ্জেণ্টে সহায় কৰিব পাৰে, সেইটো ঠিকে আছে। কিন্তু তাৰপিছত নেক্সট এটা আমাৰ বিপদজনক কথা এটা হ'ল, আমি সাধাৰণতে কি হয়, যিবিলাক মিতিৰ কুটুমৰ আমাৰ মানুহ থাকে, মাহী পেহী, এইবিলাক বা কিছুমান গাৰ্জেণ্টৰ আচলতে কেতিয়াবা বিপথে পৰিচালিত কৰে আমাক। বিপথে পৰিচালিত কৰে মানে মই এইটো ক'বলৈ বিচৰা নাই, নিশ্চয়কৈ আমাৰ যিবিলাক মাহী পেহী বা আমাৰ যিসকল ঘৰুৱা মানুহ থাকে আমাক মৰম কৰে, বাৰ্থডেত আমাক ভাল গিফ্ট দিব পাৰে, আমাক মৰম কৰে, সেইখিনি হয়। কিন্তু পঢ়াৰ যিটো কথা, আমাৰ কাৰিকুলামৰ লগত, আমাৰ পঢ়া বস্তুখিনিৰ লগত তেওঁলোক ভালদৰে জড়িত নাথাকিব পাৰে। আমাৰ পঢ়াখিনি কেনেকৈ চলি আছে সেইখিনি তেওঁলোকে গম নাপাব পাৰে। গতিকে তেওঁলোকৰ ডিচিশ্যনত ভুলো হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰত যদি ষ্টুডেণ্টজনেও তেওঁৰ ডিচিশ্যনটো লোৱাত যদি অপাৰগ হয়, বা তেওঁৰ গাৰ্জেন যিখিনি ঘৰৰ মাক দেউতাকে যদি ডিচিশ্যনটো লোৱাত অপাৰগ হয় যে তেওঁক কিহত এডমিশ্যন দিব, কোন কলেজত দিব, গতিকে তেনেকুৱা ক্ষেত্ৰত, বা যদি তেওঁৰ আনএক্সপেক্টেড ৰিজাল্ট এটা হৈছে, ধৰি লওক টেষ্টত তেওঁ 90% পাইছিলে, 85% পাইছিলে, কিন্তু যদি এতিয়া তেওঁ ধৰি লওক কিবা কাৰণত, যিকোনো কাৰণত তেওঁ এতিয়া যথেষ্ট কমি গৈছে, বা কিবা এটা আনএক্সপেক্টেড ৰিজাল্ট হৈছে, মানি ল'ব পৰা নাই, গতিকে তেনেকুৱা ক্ষেত্ৰত আচলতে মই ভাবোঁ এজন শিক্ষক যিজনে ষ্টুডেণ্টজনৰ
পঢ়া লাইফটোৰ লগত ভালদৰে জড়িত, ভালদৰে গম পায় কি কৰিব পাৰে কি কৰিব নোৱাৰে, তেনেকুৱা এজন টিচাৰ, তেনেকুৱা এজন শিক্ষকৰ যদি পৰামৰ্শ লয় সেইটো ক্ষেত্ৰত, তেতিয়াহ'লে বেছি ভাল হ'ব বুলি ভাবোঁ। আৰু সেইখিনিৰ কথা, এই তিনিটাই পৰ্যায়। প্ৰথম কথা হ'ল নিজে যদি ডিচাইড কৰিব পাৰে ভাল কথা, নিজৰ যিটো ডিটাৰমিনেশ্যন যদি আছে, নিজৰ যদি গ'ল আছে, গ'লটোৰ মতে যাব লাগে। নেক্সট কথা হ'ল যদি গাৰ্জেণ্টে পাৰে, তেওঁ কিন্তু তথাপিতো গাৰ্জেণ্টৰ গ'ল হ'লে নহ'ব, গ'লটো নিজৰ হ'ব লাগিব ষ্টুডেণ্টজনৰ। যদি তেওঁ পথ প্ৰদৰ্শন কৰিব পাৰে তেনেহ'লে সেইমতে এডমিশ্যনটো ল'ব পাৰে। যদি নহয় তেনেহ'লে মই ভাবোঁ শিক্ষক এজনৰ সহায় লোৱাটো বেছি ভাল, নিজৰ ৰিলেটিভ বা কাৰোবাৰ কথা শুনাতকৈ বা নিজৰ লগৰ কোনোবাই লৈছে বুলি লৈ লোৱাটো সেইটো ঠিক কথা নহয়। গতিকে ইমানখিনি এইটো কথা, মাত্ৰ সৰু দুটামান কথা, নিজেই দেখি থকা সৰু দুটামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, ইমানেই। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।